এতিয়ালৈকে এনেকুৱা কোনো SOP অহা নাই। এতিয়ালৈকে ব্যৱস্থা কৰা হৈছে কি বাহিৰৰ পৰা অসমলৈ বা নৰ্থ ইষ্ট লৈ যি মানুহবিলাক আহিব, পেচেঞ্জাৰ আহিব, তেওঁলোকৰ টেষ্টিং ইয়াত হ'ব আৰু পজিটিভ যি মানুহ যদি পজিটিভ ওলায় তো ইয়াতে যি আমাৰ কোভিড কেয়াৰ চেণ্টাৰ যি আছে তালৈ পঠোৱা যাব। তো আমি ইয়াত যিটো আছে নিৰাপত্তাৰ কমপ্লিট এৰেঞ্জমেণ্ট কৰিম আৰু কোভিড কেয়াৰ চেণ্টাৰ বা যি কোভিড আমাৰ কেয়াৰ চেণ্টাৰ থাকিব তাতো আমি নিৰাপত্তাৰ ব্যৱস্থা আমি সুনিশ্চিত কৰিম আৰু ইয়াত ৰাউণ্ড দ্য ক্লক ছিকিউৰিটি আমাৰ থাকিব যাতে কোনো ল এণ্ড অৰ্ডাৰ হ'ব নালাগে। আমি এইটো দেখিছোঁ, আমি ইয়াত আহিছোঁ। আমি কালি আমাৰ যিখন আমাৰ নিৰ্দেশনাত আমি কালি আমাৰ DCখনত আমাৰ মাননীয় চিফ ছেক্ৰেটাৰী আছিল, তাতে আমাক যিটো নিৰ্দেশনা দিছে সেই নিৰ্দেশনাৰ মৰ্মে আমি ইতিমধ্যে আমি ইয়াত আহি পাইছোঁ আমি আৰু আমাৰ যিটো চাব ডিভিজনেল এডমিনিষ্ট্ৰেশ্যন তেখেতসকলে অলৰেডি প্ৰিপেয়াৰ কৰি আছে। যিমান ইয়াত ধৰক পেচেঞ্জাৰ ভেহিকেল মানে প্ৰাইভেট ভেহিকেল যিমান পাৰ হৈ যাব তেখেতসকলৰ ভেহিকেলবিলাকক প্ৰত্যেকখন ভেহিকেলৰ মানুহবিলাকক আমি কোভিড টেষ্টিঙৰ কাৰণে আমি ইয়াত ব্যৱস্থা কৰা কৰিম। সেই গোটেই ব্যৱস্থাখিনি আজি মানে চোৱা চিতা কৰিবলৈ আমি কেনেকৈ ধৰণে কৰিম, কিয়নো এইটো ডাঙৰ এটা হিউজ এটা মানে কাৰ্যসূচী কেনেকৈ ধৰণে কৰিম, কি ধৰণে কৰিম, মিটিং ছেট লাগিব, ডক্টৰৰ টীম লাগিব আৰু ৰাউণ্ড দ্য ক্লক হ'ব লাগিব, অহৰহ 24 ঘণ্টাই হ'ব লাগিব আৰু গোটেইখিনি আমি কোভিড প্ৰট'কল মানি পেলাই কৰিব লাগিব। সেই গোটেইখিনি যিখিনি আমাৰ পৰিকল্পনা সেইখিনি আমি ইতিমধ্যে আমি কৰিব লৈছোঁ এমাৰ্জেঞ্চি বেচিছত। সেইকাৰণে আমি ইয়াত আহি পেলাই আমাৰ SP ছাৰ, আমাৰ SDO আছে আৰু SDO আছে, আমি গোটেইখিনি ইয়াত আহি পেলাই কি ধৰণে আমি আৰম্ভ কৰোঁ তাই আমি তাৰিখটো ঠিক সেইটোৱে আমি সেই ব্যৱস্থা সেই গোটেইখিনি কথাই আলোচনা কৰিলে আমি ঠিক কৰিছোঁ। ডেফিনেটলি এজন মানুহ যদি কোভিড পজিটিভ হয় তেখেতক আমি হস্পিটেলাইজ কৰিবলৈ আমি ব্যৱস্থা কৰিম আৰু তেখেতৰ যদি চিমটমছ নাথাকে, আচিমটমেটিক হয়, তেখেতক ধৰক আমি আমাৰ কোভিড কেয়াৰ চেণ্টাৰতে ৰাখিম আৰু যদি তেওঁ চিৰিয়াছ হয় তেতিয়া আমি ধৰক বেটাৰ ট্ৰিটমেণ্টৰ কাৰণে আমি আমাৰ ধৰক যি আমাৰ ব্যৱস্থা আছে তালৈ আমি এইবিলাক কিবা কোৱাৰেণ্টাইন কেম্পৰ কিবা ব্যৱস্থা হ'ব নেকি? কোৱাৰেণ্টাইন ঠিক নহয়, একচুৱেলি কোৱাৰেণ্টাইন কেম্প বুলি নহয়। কোৱাৰেণ্টাইন আমাৰ সেই সময়ত যেতিয়া আমাৰ কৈছিল যোৱা বছৰ মই আছিলোঁ যোৱা বছৰ, তেতিয়া ধৰক মানুহ তেখেতসকলৰ মানে আচলতে যিকোনো মানুহক আমি প্ৰথমতে কোৱাৰেণ্টাইন কৰি থৈছিলোঁ, তাৰপিছত টেষ্টিং কৰিছিলোঁ, RT-PCR টেষ্ট কৰি পেলাই তেখেতসকলৰ পজিটিভ মানুহখিনিক আমি ৰাখিছিলোঁ আৰু যিখিনি ধৰক নিগেটিভ হৈছে আমি এৰি দিছিলোঁ। সেইটো ধৰক তেনেকৈ নহয় এবাৰ ইয়াত ধৰক যিখিনি মানুহ ধৰক হেৰি হ'ব মানে একো নাই ধৰক মানে নিগেটিভ তেখেতসকলে একো নাই, পজিটিভ মানুহখিনিৰ ক্ষেত্ৰতে আমি হস্পিটেলাইজ কৰাৰ ব্যৱস্থা কৰিম। 11 দিনৰ ভিতৰত 124 জনকৈ আক্ৰান্ত হৈছে। ধৰি লওক আগন্তুক দিনত কেনেধৰণৰ ব্যৱস্থা প্ৰশাসনে ল'ব বুলি সেইটোৱে কৈছোঁ। আমি ধৰক যিখিনি মানুহ আমাৰ হেৰি হ'ব মানে আমাৰ আক্ৰান্ত হ'ব বুলি আমি ধৰক আমি টেষ্ট কৰাৰ পিছত গম পাম, তেখেতসকলক আমি সেই ব্যৱস্থা মতে আমি তেখেতসকলৰ চিকিৎসাৰ কাৰণে ব্যৱস্থা কৰিম। খালি এইখিনিতে মই আৰু এটা কথা আপোনাক সোধাৰ আগতে ক'ব বিচাৰিছোঁ, গতিকে ডাঙৰ কথা হ'ল আমাৰ আমি এইখিনিতো কৰি আছোঁ, লগতে মই মিডিয়া মোৰ সন্মানীয় প্ৰতিনিধিসকলৰ দ্বাৰা মই ক'ব বিচাৰিছোঁ, যোৱাবাৰ আমি গোসাইগাঁৱত আমি সফলতা পাইছিলোঁ। এটা সময়ত আমি প্ৰায় 15 দিন আমি ইয়াত লকডাউন কৰি দিছিলোঁ। বহুত ধৰণৰ আমাক মানে প্ৰতিক্ৰিয়া কৰিছিল, 15 দিন আমি কৰিব নালাগে, আমুক বেছি হৈছে, কিন্তু 15 দিন কৰাৰ পিছত কিন্তু তাৰপিছত গোসাইগাঁৱৰ চিটুৱেশ্যন একদম কমি গ'ল। কিন্তু সেইকাৰণে মই এটা কথা আপোনালোকক আগত ক'ব বিচাৰিছোঁ, এইবাৰ হয়তো লকডাউন আমাৰ নহওঁ, চৰকাৰৰ নিৰ্দেশনা মতে আমাৰ লকডাউন হয়তো নহ'ব, কিন্তু তাৰ কথাটো এনেকুৱা ধৰণৰ যে আমি সকলোৱে কিন্তু এই মাস্ক পিন্ধা বা আমি যিখিনি আমাৰ মানে কোভিড প্ৰট'কল যিখিনি ছ'চিয়েল ডিষ্টেঞ্চিং হওক সেইখিনি কিন্তু আমি মানিব লাগে। আৰু আমি ব্যৱস্থাও এতিয়া গ্ৰহণ কৰিছোঁ যে যদি আমাৰ কোনোবা মানুহে মাস্ক নিপিন্ধে মানে তেখেতসকলক ফাইন লোৱা হ'ব, 1000 টকা ফাইন লোৱা হ'ব। ইতিমধ্যে এইটো কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু আপোনালোকেও যদি এই কথাটো যদি অলপ প্ৰসাৰ কৰে যে কোভিড প্ৰট'কলটো মাস্কটো পিন্ধিবই লাগিব আৰু ভেকচিনেশ্যনো আমি লগালগ এতিয়া আমাৰ ভেকচিনেশ্যন দিয়া প্ৰগ্ৰেমটো আমি চলাই আছোঁ। আমি আচলতে 3টা প্ৰচেছত আমি এইটো কামখিনি কৰি আছোঁ। ভেকচিনেশ্যনো দিম, এৱেৰনেছো ক্ৰিয়েট কৰিম আৰু যিখিনি ধৰক ইয়াত হেৰি ওলাব পজিটিভ ওলাব তেখেতসকলকো আমি চিকিৎসা কৰাৰ ব্যৱস্থা কৰিম। এই 3টা প্ৰচেছতে আমি